নমস্কাৰ ভাই বন্ধুসকল, আজি মই আপোনালোক ক'বলৈ ওলাইছোঁ কি জিঅ' ফোনত হোৱাটছএপৰ আপডেটটো আহিছে নে অহা নাই। তো জিঅ' ফোনৰ হোৱাটছএপ আপডেটটো এতিয়ালৈকে অহা নাই। তো কেতিয়া আহিব সেইটো একো খবৰ নাই। তো খবৰ নাই মানে খবৰ আহি গৈছে, আৰু মই কোৱাতে ভুল হৈ গ'ল। তো ইয়াত খবৰটো আহি গ'ল, আৰু আপোনালোকক মই ক'ম কেতিয়া জিঅ' ফোনত হোৱাটছএপ আহিব। তো ইয়াত আপোনালোকে জিঅ' এপছত গ'লে আপোনালোকে জিঅ' ভিডিঅ' কল, জিঅ' মানি কণ্ট্ৰল, জিঅ' চিনেমা এনেকুৱা ধৰণৰ এপ্লিকেশ্যন দেখিবলৈ পাব। তো হোৱাটছএপটো আমাক লাগে, আৰু ফেচবুকটোতো আহি গ'ল। তো হোৱাটছএপটো কেতিয়া আহিব? তো বন্ধুসকল, মই ক'বলৈ ওলাইছোঁ কি তো সেইটো আপোনালোকৰ হোৱাটছএপটো বহুত সোনকালে আহিব, আৰু সেইটোৰ ওপৰত কাম চলি আছে। তো হোৱাটছএপে নিজেও কৈছে আৰু যে কাইছত মই কাম কৰি আছোঁ, তো কেইদিনমান পাছত জিঅ' ফোনত হোৱাটছএপটো আহি যাব। তো কাই অপাৰেটিং চিষ্টেমত এতিয়ালৈকে তাৰমানে জিঅ' ফোনটো যে কাই অপাৰেটিং চিষ্টেম এইটো আপোনালোকে গম পাই চাগে। তো এই হোৱাটছএপে ভাবা নাই এতিয়ালৈকে যে মোক বনাব লাগিছিল হোৱাটছএপটো মই কৰিছোঁ অলপ কথা। হোৱাটছএপে ভাবা নাই যে জিঅ' ফোনত হোৱাটছএপ এপ্লিকেশ্যন লাগে বুলি, সেইকাৰণে হৈ গ'ল দেৰি, আৰু এতিয়া আহি যাব সোনকালে জিঅ' ফোনত হোৱাটছএপ। তো ইয়াত মই আপোনাক গুগলত চাৰ্চ কৰি দেখাই দিম। তো আজি এটা নতুন খবৰ আহিছে, আৰু যে jioweb.com পৰা তাত আপোনালোকে দি দিছে যে আপোনাৰ ইয়াত মই চাৰ্চ কৰি আছোঁ যে জিঅ' ফোন ইন হোৱাটছএপ। ইয়াত মই এইটো চাৰ্চ কৰি দিলোঁ, আৰু হোৱাটছএপটো লিখি দিওঁ হা। তো ইয়াত জিঅ' ফোনটো আহি গৈছে 300 টকা। তো জিঅ' ফোন হোৱাটছএপটো অকল লিখি দিলে হৈ যাব। আৰু তো এইটো চাওক, জিঅ' ফোন হোৱাটছএপ আহি গৈছে, আৰু ইয়াত এটা ইণ্ডিয়ান এক্সপ্ৰেছ এটা ৱেবছাইট হয়, সেইটো আপোনালোকক কৈছে লেন জিঅ' গেট হোৱাটছএপ ছাপৰ্ট চুন। তো এতিয়া মই ক'লোঁ যে আপোনালোকক যে জিঅ' ফোনত হোৱাটছএপটো সোনকালে আহি যাব, আপোনালোকে চিন্তা কৰিব লগা নাই, বহুত সোনকালে আহি যাব। 1 মাহো নালাগে, 15 দিন বা 16 দিন, এক মাহ নালাগে চাগে, 15 দিন বা 20 দিনত আহি যাব। তো আহি যাব লাগে। তো আজিৰ ভিডিঅ'ত ইমানেই। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এটা দি দিব হা। তো যাওঁ আৰু। I've been all around the globe trying to protect your soul.